फटबरजरा जिल्लानि गासै 10 कंग्रेस प्राइमारि दखरानि गासै आफादगिरि नेहाथारिफोरखौ लानानै मोनसे सावरायनाय हाबाफारि लानायखौ नुनो मोननाय जादों। नंगौ, कक्राझार जिल्ला 1 नं फटबरजरा बियाबनि सिङाव थानाय देबिथलायाव फटबरजरा ब्लक कंग्रेसनि आफादगिरि आब्दुल मन्नान शेखनि मासि सामलायनायाव दिनै बेलासिनि 3 बाजियाव भारतारि माहारियारि कंग्रेस पार्टीनि 10 प्राइमारि दखरानि आफादगिरि नेहाथारिफोरखौ लानानै मोनसे मावफुं मेल खुंनायखौ नुनो मोनदों। आथिखालनि खोला सालमारानि एमएलए अजेद आली चौधुरीया फटबरजरा ब्लक कंग्रेसजों खुंजानाय मावबादायाव गाहाय आलासि महरै बाहागो लायो। बे जथुमायाव फैबाय थानाय काउन्सिल बिसायख'थिखौ नोजोर होनानै फटबरजरायाव कंग्रेस दोलोनि आफादफोरखौ गोख्रों खालामनो थाखाय आथिखालनि खोला सालमारी एमएलए अजेद आली चौधुरीया जिल्ला थाखोनि थान्दैफोर आरो गुबुन गुबुन प्राइमारि दखरानि आफादगिरि नेहाथारिफोर आरो महिला कंग्रेसनि आफादगिरिफोरजों सावरायलायनायखौ नुनो मोनदों। खोला सालमारीनि एमएलए अजेद आली चौधुरीया जोंनि खौरांगिरिनि सिगाङाव मा फोरमायखो फैजों आबुङै मिथिना लानि। ভাবিছিলো দীর্ঘ কংগ্রেসের 15 বছর কার্যকালত বিটিএডিত কংগ্রেসের সংগঠন একেবারে বাদ দিয়া হৈছিল, সম্পূৰ্ণভাৱে বিপিএফক এৰি দিছিল। তেতিয়াৰ পৰা ইয়াত সংগঠন কংগ্ৰেছৰ তেনেকুৱা নাছিল, কিন্তু সেই তুলনাত মই পৰ্বতজোৰা আহি উপস্থিত হৈ আজি ইয়াত মণ্ডল কংগ্ৰেছৰ সভাপতিসকলক লগ পালোঁ, ব্লক কংগ্ৰেছৰ বিষয়ববীয়াক লগ পালোঁ, জিলা কংগ্ৰেছৰ বিষয়ববীয়াক লগ পালোঁ, মহিলা কংগ্ৰেছৰ বিষয়ববীয়াক লগ পালোঁ। তেতিয়া বহুতখিনি খুব কম সময়ৰ ভিতৰত বহুতখিনি ইতিমধ্যে গঠিত হৈছে। আমি আশা কৰোঁ, কাৰণ মানুহ কংগ্ৰেছমুখী হৈছে, সেইকাৰণে সংগঠন কৰা সহজ হৈছে। গতিকে ইতিমধ্যে আমি নেক্সট মিটিং আমাৰ হ'ব বুথ কমিটিৰ বুথ সন্মিলন, বুথৰ প্ৰত্যেকজন সভাপতি সম্পাদক সেই সন্মিলনত অংশগ্ৰহণ কৰিব। তাৰ পিছতেই আমি বুজিব পাৰিম যে আমাৰ পৰ্বতজোৰা সমষ্টিৰ সংগঠন সম্পূৰ্ণ হৈছে আৰু পৰ্বতজোৰা আমি নিশ্চিতভাৱে আমি জিকিম। এতিয়ালৈকে আমি প্ৰাৰ্থিত্ব বিচৰা নাই, বিচাৰিলে কেইজন হ'ব তেতিয়াই গম পোৱা যাব। এনে নিজে নিজে দুই এজনে কৈ আছে, এইটো নন অফিচিয়েল কথা। অফিচিয়েলিতো আমি এতিয়াও প্ৰাৰ্থিত্ব বিচৰা নাই, বিচাৰিলে গম পোৱা যাব যে কেইজন হ'ব। একচুৱেলি বিটিচি চৰকাৰে যিমান ঢাক ঢোল বজায় যে বিটিচিৰ উন্নয়ন কৰিছিল, উন্নয়নৰ সফলতা স্বৰূপ আমি দেখাই পালোঁ। ৰাস্তা ঘাটের অবস্থা মেইন দুই এটা রাস্তার বাহিরে বাকি একেবারে বিটিসি এলাকা এতিয়াও অনুন্নত হয়ে আছে। অথচ সেন্ট্রাল কেন্দ্রীয় সরকারে যথেষ্ট টাকা আবণ্টন দিয়ে আছে। এই টাকা মই ভাবোঁ যে টকাৰ সদ্ব্যৱহাৰ হোৱা নাই। আমি প্ৰায়বিলাকতেই প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিম। হয়তো 40টাৰ ভিতৰত 40টা এই মুহূৰ্তত আমি ক'ব নোৱাৰিম। আমাৰ পাৰ্টিৰ হাইকমাণ্ডে সিদ্ধান্ত ল'ব কিমানটা সমষ্টিত ফাইট কৰিব। কিন্তু ইতিমধ্যে আমি অবজাৰ্ভাৰ প্ৰত্যেক সমষ্টিতে আমি অবজাৰ্ভাৰ প্ৰক্ষেপ কৰিছোঁ। তেওঁলোকে এক্টিভিটিজ চলাই আছে, কাম কাজ কৰি আছে। তেওঁলোকৰ ৰিপৰ্টৰ ভিত্তিতে আমি নেক্সট ষ্টেপ ল'ম। এই উচ্ছেদ সম্পূৰ্ণভাৱে মানে বেআইনীভাৱে উচ্ছেদ কৰি আছে। কাৰণ যিবিলাক খাছ মাটিৰ পৰা উচ্ছেদ কৰিছে তেওঁলোকে 60 বছৰ 70 বছৰৰ পৰা বসবাস কৰি আছে। তেওঁলোকে তাত আবণ্টন পায়। ক'ৰবাত যদি ফৰেষ্ট লেণ্ডৰ পৰা উচ্ছেদ কৰিছে সেইটো তেওঁলোকে কৰিব পাৰেই, কাৰণ ফৰেষ্ট লেণ্ডত আমি অকুপাই কৰা ঠিক নহ'ব। কিন্তু যিটো আমাৰ গোৱালপাৰা জিলাৰ পাইকানত যিটো উচ্ছেদ কৰিলে ফৰেষ্ট লেণ্ডৰ নামত, কিন্তু সেইটো ফৰেষ্ট লেণ্ড নহয়, এইটো চৰকাৰী খাছ লেণ্ড। গতিকে মুখ্যমন্ত্ৰী ইচ্ছাকৃতভাৱে এটা শ্ৰেণীক বিশেষভাৱে হাৰাছমেণ্ট দিবলৈ তেওঁলোকক টাৰ্গেট কৰি লৈ পেলাই তেওঁলোকে উচ্ছেদৰ কাম আৰম্ভ কৰিছে।